প্ৰেম ভাল পোৱাত দুখ থাকে, বিষণ্ণ থাকে, অপ্ৰাপ্তিৰ বেদনা থাকে, কিন্তু সকলোবোৰ ঊৰ্ধ্বত থাকে কাৰোবাৰ হৃদয় জয় কৰাৰ সন্তুষ্টি। আমাৰ বিয়া নহ'ল কি হ'ল, তেওঁৰ ভাল পোৱাটো মই পালোঁ। এই উপলব্ধিয়ে ইমান বেদনাৰ মাজতো অন্তৰখন ভৰাই ৰাখে। এয়া প্ৰেম ভাল পোৱা। বিচ্ছেদৰ বহু বছৰ পাছতো এজনে আনজনৰ অজ্ঞাতে বিনিময় কৰে গভীৰ হুমুনিয়া। ভূপেন হাজৰিকাদেৱে তেওঁৰ গীতত কৈছে, বেদৰ মন্ত্ৰৰে দম্পতী যদিও নহ'লো আমি কাহানিও, একেটি পাত্ৰতে জীৱন মদিৰা প্ৰাণ কৰোঁ আমি তথাপি। বেদৰ মন্ত্ৰৰে দম্পতী যদিও নহ'লো আমি কাহানিও, একেটি পাত্ৰতে জীৱন মদিৰা প্ৰাণ কৰোঁ আমি তথাপি।